Hi guys, welcome back my channel Soinika's Kitchen and Vlog. আজি আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ৰেচিপি ভিডিও লৈ আহিলো। আশা কৰো আপোনালোকে ভিডিওটো আদৰি ল'ব। সো আহকচোন ভিডিওটো আৰম্ভ কৰো। এই ৰেচিপিটোৰ বাবে মই 2 কাপ পৰিমাণৰ বৰা চাউল তিয়াই ৰাখিছিলো আৰু 2 ঘণ্টা সময় মই তিয়াই ৰাখিছিলো আৰু 2 ঘণ্টাৰ পিছত বৰা চাউলখিনি পানীৰ পৰা টুকি এখন চালনীত উঠাই থলো আৰু তাৰ বাবে আমাক প্ৰয়োজনীয় সামগ্ৰীখিনি হৈছে 4টা কাজু 2টা খেজুৰ মই এনেকৈ সৰু সৰুকৈ কুটি লৈছো আধা চামুচ পৰিমাণৰ ঘিউ এখিলা তেজপাত কেইটামান কিচমিচ এটুকুৰা দালচেনি আৰু 2টা লং এইখিনি সামগ্ৰীয়ে আমি এই ৰেচিপিটো বনাম খুব সহজ পদ্ধতি সকলোৰে ঘৰত এভেইলেবল থাকে আৰু ফ্লেভাৰৰ কাৰণে মই দিছো অকনমান কেশৰৰ এসেন্স হয় তাৰ পিছত অলপমান দিছো পিস্তাৰ এসেন্স আৰু অকনমান ইলাচি মানে কাৰ্ডামম সো মোৰ তাত এভেইলেবল নাছিলে ইয়াৰ গোটা সামগ্ৰীখিনি সেই কাৰণে মই এসেন্স ব্যৱহাৰ কৰিলো অনলি ফৰ ফ্লেভাৰ আপোনালোকৰ ঘৰত গোটা সামগ্ৰীখিনি থাকিলে ব্যৱহাৰ কৰিব পাৰিব এতিয়া এটা কুকাৰ লৈ লৈছো আৰু কুকাৰটোত মই বৰা চাউলখিনি দি দিম মই বনোৱা পদ্ধতিটো অকনমান বেলেগ হয় সো প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই থাকিব তেতিয়া খুব ভালকৈ বুজি পাব ৰেচিপিটো খুব হেলদি হয় ইয়াত কোনো ধৰণৰ চেনি ব্যৱহাৰ কৰা নাই সো যিকোনো ডায়াবেটিক্স পেশেন্ট হওক বা যিকোনো ওয়েট লস প্ৰগ্ৰামত থকা সকলোৱে এই ৰেচিপিটো ফলো কৰিব পাৰিব আৰু চাউলখিনি দি দিলো দিয়াৰ পিছতে মই এখিলা তেজপাত ছিকি দিছো লগতে এটুকুৰা দালচেনি লং 2টা দি দিলো আৰু বাকি যিখিনি ড্ৰাই ইনগ্ৰেডিয়েন্ট আছিল কিচমিচৰ সৈতে এই গুটেইখিনি মই কুকাৰটোত দি দিলো 1 কাপ পৰিমাণৰ পানী দিছো আপোনালোকে চাউলৰ পৰিমাণটোৰ ওপৰত নিৰ্ভৰ কৰি পানীটো ব্যৱহাৰ কৰিব পাৰিব সো যেহেতু চাউলখিনি তিয়াই ৰাখিছো গতিকে বহুত বেছি পানী দিব নালাগে 1 কাপ আৰু অকনমান পানী দিলো 1 আঙুল পৰিমাণৰ জোখা সো বহুত বেছি পানী দিলে জলপানখিনি বা পোলাওখিনি আপোনাৰ খুব লেটেৰা টাইপ হ'ব হেতু কাৰণে একদম এটা হ'বলৈকে পানীটো কম পৰিমাণে দিব লগতে দেখিছেই 1 চামুচ পৰিমাণৰ ঘিউ দিলো আৰু লগতে যি কেঁচা ফ্লেভাৰ লৈছিলো এসেন্স লৈছিলো সেই এসেন্স 3-4 টোপালকৈ মই কুকাৰত দি দিলো আৰু কুকাৰৰ ঢাকনিখন মাৰি মই এটা গেছত বহাই দিলো লগতে মই ঘৰতে তৈয়াৰ কৰা অকনমান গৰুৰ গাখীৰৰ দৈ তৈয়াৰ কৰি ৰাখিছিলো হেখিনি মই এটা বাটিত উলিয়াই ললো দৈখিনি টেক্সচাৰটো দেখিছে ইমান সুন্দৰ অকনমানো পানী নাই খুব ভাল লাগিছিল খাবলৈ সো ঘৰতে তৈয়াৰ কৰা যিহেতু আৰু আনফালে আমাৰ কুকাৰৰ সিটি মাৰিলে মই এটা সিটি মাৰিব দিছিলো এতিয়া ঢাকনিখন খুলিম আৰু ভিতৰতনো কি আছে চাই থাকক সো দেখিছে একদম পোলাও টেক্সচাৰ আহিছে খুব সুন্দৰ একদম অয়েল বিহীন বা কোনো ধৰণৰ ফ্ৰাই কৰিবলগীয়া ফ্ৰাই কৰি মই দিয়া নাই বাৰু তেনেকুৱা একো সামগ্ৰী বহুতে আসলতে ফ্ৰাই কৰি বনাই মই তেনেকৈ বনোৱা নাই যেহেতু আনহেন্দি হৈ যায় বাৰু ফ্ৰাই কৰিলে সেই কাৰণে মই অকনমান বেলেগ ষ্টাইলত বনাবলৈ চেষ্টা কৰিলো খুব এটা সুন্দৰ টেক্সচাৰ আহিছিল লগতে সুস্বাদু ইমান সুন্দৰ হৈছিল যেটো গোন্ধ আহিছিল আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু নিশ্চয় তেতিয়া বুজি পাব এখিনি আসলতে আমি বৰা চাউলৰ জলপান বুলিও ক'ব পাৰো পোলাও বুলিও ক'ব পাৰো অকনমান ঠাণ্ডা হ'বলৈ দিলো আৰু এতিয়া মই এখিনি পৰিবেশন কৰিম এখন কাহিত মই বাটিত লৈ লৈছো এটা বাটি লৈ লৈছো লগতে বৰা চাউলৰ জলপান খাবৰ জুখাৰে অকনমান গুড় আমি মিঠৈ বুলিও কওঁ লগতে যিখিনি দৈ দেখাইছিলো দৈ অলপ লৈ ললো আৰু এখিনি বাটিত উলিয়াই ললো জলপানখিনি আপুনি দেখুতে বুজি পাইছে ইয়াৰ টেক্সচাৰটো কি সুন্দৰ হৈছে সো ঘৰত ট্ৰাই কৰিবচোন খুব এটা টেস্টি আৰু হেলদি ৰেচিপি সো ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেন্ট বক্সত মোক জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব